মই লেফটেনেণ্ট ৰূপক অসম জয় জয়তে অসমৰ সমূহ থলগিৰি জনগণলৈ মোৰ বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিলো। আজি আমাৰ সংগঠনৰ অমৰ মৃতক দিৱস। আজিৰ এই পবিত্ৰ দিনত মই অসমৰ থলগিৰি জনগণৰ উদ্দেশ্যে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ সন্মানীয় সৰ্বাধিনায়ক তথা সভাপতি মহাশয়ৰ লিখিত অভিভাষণ পাঠ কৰিবলৈ ওলাইছো। সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ প্ৰতিজনলৈ আৰু থলগিৰি ৰাইজ অমৰ মৃতক সকললৈ সাংগঠনিক গভীৰ সন্মান জনাই আমাৰ বক্তব্য। অসমী আই যিসকল বীৰ সন্তানে অসমৰ আজি আৰু কাইলৈৰ বাবে নিজৰ নিজৰ জীৱন দি উপজা মাটিৰ সেৱা কৰি গল, সেইসকলৰ সন্মানত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমাৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ অনন্য গুৰুত্বপূৰ্ণ দিন অমৰ মৃতক দিৱস আজি। আমাৰ সংগঠনৰ শীৰ্ষতম নেতা বিষয়াৰ পৰা কনিষ্ঠতম মুক্তি সেনানী গৰাকীলৈকে অমৰ মৃতকসকলৰ স্মৃতিত শিৰণত কৰি সন্মান জনাইছো। সোঁৱৰিছো সেইসকলৰ সাহসৰ কথা। প্ৰণিপাত জনাইছো আমাৰ মাজৰ পৰা হেৰাই যোৱা অসম সন্তানৰ পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গলৈ। তেখেতসকলৰ মনোকষ্ট এক দাপোন হৈ আমাক পুনৰাই সোঁৱৰাই আমাৰ দায়বদ্ধতা যে দৃঢ়তাৰে আগবাঢ়ি যোৱাৰ গত্যন্তৰ নাই। শত্ৰুৰ সকলো চক্ৰান্তক খণ্ড কৰি আমি লক্ষ্যত উপনীত হৈ ক্লেশভোগী জাতিৰ প্ৰাণ জোৰাব পাৰিবই লাগিব। অসমৰ থলগিৰি বীৰ সন্তান বুলি বিদেশী বুৰঞ্জী লিপিকাৰে স্বীকাৰ কৰি থৈছে। পিছে দখলী ভাৰত শাসকে পাশবিক অত্যাচাৰ অব্যাহত ৰাখি যেন থলগিৰিৰ কঁকাল ভাঙিবলৈ কিছু সমৰ্থ হৈছে, যাৰ বাবে কাপুৰুষৰ দল সৃষ্টি হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। সিহঁতে ভাৰতীয় প্ৰশাসন যন্ত্ৰটোৰ পদলেখন কৰি নিজৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ ৰক্ষা কৰাত ব্যস্ত হোৱা ৰাইজে নিশ্চয়কৈ প্ৰত্যক্ষ কৰি আহিছে। এটি প্ৰখ্যাত উদ্ধৃতিৰ সৰল অসমীয়া ৰূপান্তৰ হয়তো হব, কাপুৰুষৰ মৰণ হয় বাৰে বাৰে, বীৰসকলে মাথো এবাৰহে মৃত্যুক সাৱটি লয়। এনেদৰে নিজৰ প্ৰাণ বিসৰ্জন দি অমৰত্ব লাভ কৰা সকল লাচিত দেশৰ প্ৰকৃত উত্তৰাধিকাৰী। থলগিৰি দম্পতী সকললৈ সেয়ে আমাৰ উদাত্ত আহ্বান, এনে বীৰ বীৰাংগনা সন্তান গণ্ডাই গণ্ডাই জনম দি নিজৰ উপজা ভূমিক ধন্য কৰাওক। পলৰীয়া মনোবৃত্তি জীয়াই থাকিও মৃত কোনো কাপুৰুষ যেন ধৰালৈ নানে। সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ মৃত বা জীৱিত কোনোৱে স্বৰ্গলৈ আৰোহণ বাঞ্ছা দৰ্শনত দীক্ষিত নহয়, বৰং জননী জন্মভূমি স্বৰ্গাদ্যপি গৰিয়সী ধ্যান ধাৰণা প্ৰতিজনৰ জীয়াই থকাৰ অৰ্থ। মৰণ ক্ষণতো আমাৰ সদস্যই জয় আই অসম ওঠত লৈয়ে ঢলি পৰে। এনে ভক্তিপূৰ্ণ আৰু নিবেদিত মৃতক বাবেই তেওঁলোকে নিজ গুণে অমৰত্ব লভিছে। আজিৰ দিনটোত এনেবোৰ অনুভৱে অমৰ মৃতক দিৱস পালনৰ মৰ্মাৰ্থ আৰু যথাৰ্থতা দুনাই স্থাপিত কৰে। অমৰ মৃতক সকলৰ আদৰ্শই যেন তেওঁলোকক পুৱতি নিশাৰ ভোটাতৰা কৰি তুলিছে আৰু অধীৰ হৈ ৰৈ আছে বেলি উপজিবলৈ। প্ৰভুত্বৰে দলিত কৰি অসম সন্তানৰ দেহাৱসান ঘটাই বৰ বৰ ভাৰত প্ৰশাসনে যি আদৰ্শক নিষেধ কৰাৰ আশা পুহি আহিছে, সেয়া সম্ভৱ হব সমগ্ৰ থলগিৰি হত্যা ঢৌৰ চিন মুকাম নোহোৱা কৰিব পাৰিলেহে। মোগল ভাৰতৰ চৰবল সকলো পৰাহত কৰি নিজৰ জাতি আৰু মাটিক সংৰক্ষণ কৰিবলৈ সমৰ্থ হোৱা মানুহখিনিয়ে ভাৰতীয় কুটিলতা বুজি উঠি আকৌ মাৰ বান্ধি প্ৰতিৰোধ কৰিবলৈ ওলাই আহিলে ঘৰ আৰু বঢ়ি বৈৰীৰ সকলো ষড়যন্ত্ৰ প্ৰতিহত কৰিব পাৰিব। মৃতক হোৱা হেজাৰ হেজাৰ অসম সন্তানসকল বাচি থকা হলে থলগিৰিক নিশ্চয় এই বাৰ্তাকে দিলে হয়। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা ভয়ংকৰভাৱে প্ৰতাৰিত ইয়াণ্ডাবু চুক্তিৰ ২ বছৰ হবলৈ মাথো ৫টি বছৰ আছে। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সেইদিনা পৰম বিশ্বাসঘাতকতা আৰু প্ৰতাৰণাৰে অসমৰ স্বাধীনতা বেলি মাৰ জোৱাইছিল। সেই মাৰ যোৱা বেলি উদিত কৰিবলৈ অসমে কেইবাটাও সুযোগ হেৰুৱাইছে। সুযোগ আকৌ আহিব। সেই সুযোগক মাওখীয়া জাগৰণে লব্ধ কৰিবলৈ অতন্ত প্ৰস্তুতিৰে অপেক্ষা কৰি জয়তী কৰি তুলিব লাগিব। তেতিয়াহে প্ৰতিজন অমৰ মৃতকক যথাযোগ্য সন্মান জনোৱা হব। সদতিলৈ সাংগঠনিক সন্মান জনাই ইতি ডাক্তৰ অভিজিত অসম, ইংৰাজী ২৭/৭/২০২০, সভাপতি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন।